অৱশেষত সন্ধান ওলাইছে যোৱাটো শনিবাৰে শিৱসাগৰৰ দিখৌনৈ বুকুত সন্ধানহীন হোৱা সেই অভিশপ্ত বাহনখনৰ। আজি দিনৰ পুৱা প্ৰায় 11 বজাত উক্ত বাহনখনৰ সন্ধান উলিয়াবলৈ সক্ষম হৈছে SDRF বাহিনীয়ে। উল্লেখযোগ্য যে আজি 4টা দিনে অব্যাহত আছিল গাড়ীখনৰ উদ্ধাৰ কাৰ্য। প্ৰথম অৱস্থাত SDRF আৰু NDRFৰ বিফলতাৰ বাবে বিশাখাপট্টনমৰ পৰা অনা হৈছিল ভাৰতীয় নৌসেনাৰ এটা বিশেষ দুবাৰু দল। ভাৰতীয় নৌসেনাৰ এই বিশেষ দুবাৰু দলটোৱে কালিৰে পৰা উদ্ধাৰ অভিযান আৰম্ভ কৰিছিলে। কিন্তু কালিও বিফলতাৰ সন্মুখীন হ'ব লগা হৈছিলে এই বিশেষ নৌসেনাৰ দুবাৰু দলটো আৰু SDRF আৰু NDRF বাহিনী। এই উদ্ধাৰ কাৰ্য চাবলৈ বিভিন্ন ঠাইৰ পৰা জনতাৰ সোঁত বলিছিলে আৰু সেই দিখৌনৈৰ কিনাৰত হাজাৰ হাজাৰ লোক এনেদৰে উপস্থিত হৈ আছিলে। অৱশেষত আজি সকলোৰে উৎকণ্ঠাৰ অৱসান ঘটাই SDRF বাহিনীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে সেই অভিশপ্ত বাহনখন। জানিব পৰা মতে SDRF বাহিনীয়ে ডিব্ৰুগড়ৰ পৰা এডাল বিশেষ চুম্বক অনাইছিল আৰু সেই চুম্বকডালৰ সহায়তেই উক্ত বাহনখন বিচাৰি উলিয়াবলৈ আজি সক্ষম হৈছে। এক সূত্ৰে জানিব পৰা মতে ঘটনা সংঘটিত হোৱা ঠাইৰ পৰা প্ৰায় 300 মিটাৰ নিলগত উদ্ধাৰ হৈছে উক্ত বাহনখন। প্ৰিয় দৰ্শকসকল, আজিৰ এই উদ্ধাৰ অভিযানৰ কিছু ফুটেজ ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। আমি আপোনালোকক সেই দৃশ্যাংশসমূহ এয়া দেখুৱাবলৈ লৈছোঁ। এই অভিশপ্ত ছুইফ্ট ডিজায়াৰ এখন বগা ৰঙৰ আছিল আৰু বাহনখনৰ পঞ্জীয়ন নং আছিল AS01BO9788। ইতিমধ্যে উদ্ধাৰ কাৰ্য চলি আছে। উক্ত বাহনখনৰ ভিতৰতে 5টা মৃতদেহ আছে। আমি আপোনালোকক এতিয়া এই ঘটনা কেনেদৰে সংঘটিত হৈছিলে এগৰাকী প্ৰত্যক্ষদৰ্শীৰ কিছু মন্তব্য আপোনালোকক দেখুৱাবলৈ লৈছোঁ। ৰিমটটো খুলি মাৰি দিলে দৰ্জাখন খোল খালে। সি ভাবিলে এখন মানে দৰ্জাখন ভাঙি দিওঁ, সৰু ল'ৰা নাৱকা ধৰি মানে একদম কাৰেণ্টটো এনেকুৱা দিশখন সেই ইমান পানী আছিলে ন, ইমান পানী লাগে কাৰেণ্টটো গুচি আহিলে। ডুবি যোৱাৰ পিছত গাড়ীখন তললৈ গ'ল নে ওপৰতে আছে? ল'ৰাকেইটাই গাড়ীখন মাৰি দিয়ে, তাৰ পাছত নাওখন গাড়ীখন তললৈ ডুবি দিছে। তাৰপিছত নেদেখা হৈ গ'ল, গাড়ীখন নেদেখা হৈ গুচি গ'ল। গতিকে এয়া আছিল ঘটনা সংঘটিত হোৱা দিনাখনৰ প্ৰত্যক্ষদৰ্শীৰ কিছু মন্তব্য। এতিয়া শেহতীয়া তথ্য অনুযায়ী এই বাহনখনত 5টাকৈ মৃতদেহ অতি কৰোণভাৱে ইটোৱে সিটোক সাবতা মাৰি ধৰি আছে। সেই মৰ্মান্তিক দৃশ্য হয়তো আপোনালোকক আমি এতিয়া দেখুৱাব নোৱাৰিম, কিন্তু এই সন্দৰ্ভত শেহতীয়া কিছু তথ্য আমি আপোনালোকক পৰৱৰ্তী ভিডিঅ'ত আগবঢ়াই যাম। অনুগ্ৰহ কৰি আপোনালোক জড়িত থাকিব আপোনালোকৰ